Hello everyone, welcome to my channel Learn More with Gk. Question number 1. অসমীয়া সাহিত্যিক কোন দনিকবি রূপে জনাজাত? তলত চাৰিটি অপশ্যন দেওয়া সঠিক অপশ্যন অপশ্যন ডি বিনোদেন্দ্ৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত? চাৰিটি অপশ্যন দেওয়া সঠিক অপশ্যন অপশ্যন সি এছিয়া আৰু ইউৰোপ। পৰৱৰ্তী প্ৰশ্ন দিছে কোন দুখন দেশৰ মৰুভূমিয়ে স্পৰ্শ কৰিছে? চাৰিটি অপশ্যন দেওয়া আছে সঠিক অপশ্যন অপশ্যন সি চীন আৰু মংগোলিয়া। পৰৱৰ্তী প্ৰশ্ন 2024 বৰ্ষত কাক অসম বৈৰৱৰ সন্মান প্ৰদান কৰা হৈছিল? তলত চাৰিটি অপশ্যন দেওয়া অপশ্যন সি ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন সুধিছে দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত? চাৰিটি অপশ্যনৰ মাজত সঠিক অপশ্যন মুম্বাই। নেক্সট কুৱেশ্যন সুধিছে নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? চাৰিটি অপশ্যনৰ মাজত সঠিক অপশ্যন অপশ্যন এ পুলেলা গোপীচন্দ। নেক্সট সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা? সঠিক অপশ্যন অপশ্যন ডি দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন সুধিছে নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? তলত চাৰিটি অপশ্যন দেওয়া আছে সঠিক অপশ্যন অপশ্যন সি সুশীল কুমাৰ। নেক্সট হাতীৰ বাবে সংৰক্ষিত কেৰালাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত চাৰিটি অপশ্যন দেওয়া আছে সঠিক অপশ্যন অপশ্যন বি পেৰিয়াৰ। নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি? তলত চাৰিটি অপশ্যন দেওয়া আপোনাৰ সঠিক অপশ্যন আৰাৱলী। পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো হৈছে একতাৰ যুক্ত বাদ্যযন্ত্ৰ? চাৰিটি অপশ্যন দেওয়া আছে সঠিক অপশ্যন অপশ্যন এ টোকাৰী। নেক্সট কুৱেশ্যন ভাৰত শ্ৰীলংকাক কোন প্ৰণালীয়ে যুক্ত কৰিছে? চাৰিটি অপশ্যনৰ মাজত সঠিক অপশ্যন অপশ্যন এ পক প্ৰণালী। নেক্সট কুৱেশ্যন কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক পদক লাভ কৰিছে? চাৰিটি অপশ্যনৰ মাজত সঠিক অপশ্যন মাইকেল ফেল্পছ। নেক্সট কুৱেশ্যন কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক? সঠিক অপশ্যন অপশ্যন সি উৰিষ্যা। নেক্সট কুৱেশ্যন দিছে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দ্বিখণ্ডিত কৰা পাহাৰ লানি কি? সঠিক অপশ্যন বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন দিছে মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক। চাৰিটি অপশ্যন দেওয়া সঠিক অপশ্যন অপশ্যন ডি হকী। নেক্সট কুৱেশ্যন দিছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি? সঠিক অপশ্যন বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন দিছে ধানদিয়া ৰাজ কোনখন ৰাজ্যৰ একটি জনপ্ৰিয় লোকনৃত্য? সঠিক অপশ্যন গুজৰাট। নেক্সট কুৱেশ্যন দিছে টাইকোৱাণ্ডো নামৰ সমৰ কলাটো উৎপত্তি কোন দেশত হৈছিল? সঠিক অপশ্যন অপশ্যন বি কোৰিয়াত উৎপত্তি হৈছিল। নেক্সট কুৱেশ্যন কলবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? তলত চাৰিটি অপশ্যন দেওয়া সঠিক অপশ্যন থৰ মৰুভূমি অঞ্চল। Please subscribe to my channel for next helpful video.